এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মই বৰ্তমান ভালেই আছোঁ আৰু আজি যিহেতু সৰস্বতী পূজা গতিকে মোৰ ফালৰ পৰা সকলোলৈকে সৰস্বতী পূজাৰ অশেষ শুভকামনা দিলোঁ। এতিয়া বাজে 9টামান আৰু মই এতিয়া শুই উঠিছোঁ। মানে আজিতো বৰষুণ, ৰাতিপুৱাৰ পৰা বৰষুণে আৰু এইকেইদিনটো বতৰটো বা বেয়াই আৰু এতিয়া অলপ এৰিছে বৰষুণ। মই উঠি ল'লোঁ আৰু কলেজ যাব লাগিব সৰস্বতী পূজাৰ কাৰণে। মই গা পা ধুই ওলাই মেলি আজৰি হৈহে আপোনালোকক লগ পাইছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। গতিকে আৰু বেছি কথা কৈ নাথাকোঁ, আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ হ'ল, চাই থাকিব শেষৰলৈকে। আৰু এতিয়া মই গা পা ধুই ওলাই মেলি লওঁগৈ, চাই থাকক। ফাইনেলি মোৰ ওলাই মেলি হ'ল আৰু মই দেখুৱাই দিছোঁ এতিয়া আপোনাক মোৰ ফাইনেল লুকটো। এতিয়া ওলাই মেলি ৰেডি, এজনী মোৰ লগৰ হয় আৰু আমি ডাইৰেক্ট গৈ কলেজত লগ পাম। এতিয়া গৈ আছোঁ বলক। আমি কলেজ আহি পালোহি আৰু এইফালে নৱনীতা, এইফালে আকৌ এয়া নৱনীতা আৰু এয়া বাৰিলা। এতিয়া আমি গৈ আছোঁ ভিতৰলৈ আৰু মণ্ডপত এতিয়া নোসোমাওঁ, মণ্ডপত অলপ পাছত সোমাম। আগে আমি বহি ল'ম, তাৰপিছত অলপ পাছত ধূপ জ্বলাম আৰু সেৱা কৰিম। তাৰপিছত দেখুৱাই আছোঁ অলপ পাছত। চব বহি আছে আৰু জেগাই জেগাই। ইয়াত দেখিছেনে বহি আছে সিহঁতি। আমি বহি আছোঁ। তোমাৰ আৰু এজনী বাইদেউ কেনেকুৱা লাগিছে? মোৰ ধুনীয়া লাগিছে। আমি চব এনেই বহি আছোঁ আৰু তাৰপিছত ফটো চটো মাৰিম আৰু সকলোলৈকে সৰস্বতী পূজা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া আমাৰ বৃন্দাবনখন দেখুৱাই দিছোঁ অলপ। দেখিছে ল'ৰা ছোৱালীবোৰ বহি আছে, ফটো চটো মাৰিছে আৰু বৰষুণ দিয়াৰ বাবে অলপ কম হৈছে ল'ৰা ছোৱালী আৰু দেৰিকৈ হ'বগৈ। এতিয়া আমি যাওঁ মণ্ডপলৈ, ব'লক তেন্তে গৈ থাকোঁ। আৰু এইবোৰ দেখিছে আমাৰ ধুনীয়া ধুনীয়া সৰস্বতীবোৰ, সকলো দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমি গৈ আছোঁ মণ্ডপলৈ আৰু বাহিৰতে পূজা কৰা হয় আগতে, কিন্তু এইবাৰ বতৰ বেয়া কাৰণে ভিতৰতে পূজাভাগ আয়োজন কৰা হৈছে। বাহিৰত পেণ্ডেল দিছিলে যদিও বতৰটোৰ কাৰণে সেইবোৰ চব আঁতৰাব লগা হ'ল। ফটো পজ দি আছে বাইদেৱে, এয়া চবেই আৰু মই নাই। কি বুলি ক'লো তুমি প্ৰতিটো ফটো ভিডিঅ' কৰাৰ পিছত এতিয়া আমি আহিলোঁ খাবলৈ। খানাটোতো মেইন ন, আৰু কেণ্টিনতে খানাটো দিয়া হৈছে। খানাত আজি আছিলে লুচি পুৰি। প্ৰত্যেকবাৰে লুচি পুৰিয়ে দিয়া হয়। খানা আহি গ'ল, দবাই খাইছে। আমি খাই বৈ আহিলোঁ আৰু এতিয়া ফিল্ডলৈ যাওঁ, বহোগৈ, তাৰপিছত ঘৰলৈ যামগৈ। এতিয়া আমি ফিল্ডত বহি আছোঁ, তাৰপিছত লাহেকৈ ঘৰলৈ যাম আৰু। এতিয়া আমি ঘৰলৈ গৈ আছোঁ, তাৰপিছত লগ পাই আছোঁ। আহি পালোহি আৰু এতিয়া যাম নামঘৰলৈ, সেইকাৰণে কাপোৰ খোলা নাই, ডাইৰেক্ট নামঘৰলৈকে যাম, তাৰপিছত লগ পাই আছোঁ। এয়া আমি গৈ আছোঁ নামঘৰলৈ। এইফালে আমাৰ মা, ভণ্টি, মই, আমি গোটেইকেইটা। এয়া আমি নামঘৰ আহি পালোহি আৰু বতৰ বেয়া হোৱাৰ বাবে কেমেৰা কোৱালিটিটো অলপ বেয়া হ'ব পাৰে। নামঘৰৰ পৰা আহিলোঁগৈ আৰু ঘুগুনি লৈ আহিলোঁ। ইমান নামঘৰত বৰ বেছিকৈ দেখুৱাব নোৱাৰিলোঁ আৰু এইটো নামঘৰ আমাৰ কৃষ্ণ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। গতিকে বাই আজি। আৰু ভাবিলোঁ শেষত আপোনালোকক আমি কিনো ফটো মাৰিলোঁ সকলোবোৰ দেখুৱাই দিওঁ বুলি, গতিকে চাওঁ আহক।